নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰে কেতিয়া দিব স্কুটি আসাম প্ৰজ্ঞান ভাৰতী স্কুটিৰ বাবে কেতিয়া আবেদন কৰিব লাগিব এছএছ স্কুটিৰ মেৰিট লিষ্ট কেতিয়া ওলাব আৰু এছএছ স্কুটিৰ বাবে আবেদন কেনেকৈ কৰিব লাগিব এবাৰ কোনে কোনে পাবা এছএছ স্কুটি আৰু এইবাৰ লৰাসকলে কিমান শতাংশ নম্বৰত পাব স্কুটি সবিহে আজিৰ ভিডিঅটোৰ জৰিয়তে তোমালোকক জনাই দিম গতিকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাবা কাৰণ ভিডিঅটোৰ শেষত এনেকুৱা এটা ইম্পৰ্টেন্ট কথা কম যিটো কথা নুশুনিলে তোমালোকে স্কুটি পোৱাৰ পৰা বঞ্চিত হ'ব পাৰা গতিকে ভিডিঅটো শেষলৈকে চাবা আৰু ভিডিঅটোত এটা লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ নতুন নতুন অসমীয়া খবৰ পাই থাকা তো ছাত্ৰ-ছাত্ৰীসকল জুলাইৰ প্ৰথম সপ্তাহৰ পৰা এছএছ স্কুটিৰ আবেদন প্ৰক্ৰিয়াৰ কাম আৰম্ভ হ'ব আৰু জুলাইৰ প্ৰথম সপ্তাহত আবেদন প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত জুলাইৰ শেষৰ সপ্তাহত তোমালোকে মেৰিট লিষ্ট পাই যাবা তো আগৰ দৰে এইবাৰো ল'ৰা আৰু ছোৱালীয়ে পাব এছএছ স্কুটি এইবাৰ শুনি আছো যে ল'ৰা আৰু ছোৱালীয়ে 85% নম্বৰ পালে পাব এছএছ স্কুটি কিন্তু কথাটো 100% সঁচা নহয় স্কুটি পাবলৈ হলে 85% নম্বৰ নালাগে আগৰ দৰে এইবাৰো ছোৱালীসকলে 60% নম্বৰত পাব স্কুটি আৰু ল'ৰাসকলে 75% নম্বৰত পাব এছএছ স্কুটি তো স্কুটি পাবলৈ হলে আবেদন কৰিব লাগিব আৰু আবেদন কৰোতে সাৱধান হ'ব যাতে কোনো ভুল নহয় ভুল হলে তোমালোকে স্কুটি নাপাব পাৰা